নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আপোনালোকক ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনাইছোঁ। লগতে আশা কৰিছোঁ যাতে আপোনালোকৰ বছৰটি ভালে কুশলে যায়। আজি আমি এই ভিডিঅ'টিত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহটিত হ'বলগীয়া 5টা ঘটনাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো হৈছে এই মাহটোত আপোনালোকৰ বহু কাম আধৰুৱা হৈ ৰৈ যাব। আপোনালোকে বহু কাম কৰিম বুলি ভাবি এই মাহটোত কৰিবলৈ সুযোগে নাপাব। গতিকে তাৰ প্ৰতি আপোনালোকে অলপ লক্ষ্য ৰাখিব। দ্বিতীয়তে হৈছে এই মাহটোত আপোনালোকে অত্যাধিক ৰোমান্টিক হৈ উঠিব। লগতে প্ৰেমত আকৰ্ষিত হৈ অন্য কামত আপোনালোকৰ মন নবহা হ'ব। তৃতীয়তে হৈছে এই মাহটোত আপোনালোকে কামৰ পৰা বিৰতি ল'বলৈ ইচ্ছা কৰিব। চতুৰ্থতে হৈছে আপোনালোকে এই মাহটোত বহুত অকলশৰীয়া অনুভৱ কৰিব। মাজে মাজে আপোনালোকৰ মনত এই অকলশৰীয়া ভাৱটো আহি থাকিব। আৰু পঞ্চমটি হৈছে আপুনি পৰিৱৰ্তনৰ আশা কৰিব, যেনে কোনো ধৰণৰ কাম হওক অথবা কোনো ধৰণৰ ব্যক্তিৰ পৰিৱৰ্তনেই হওক, আপোনালোকে এই বিষয়টোত অলপ আশাপূৰ্ণ হৈ থাকিব। যদিহে ভিডিঅ'টি আপোনালোকৰ লগত মিলি গৈছে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।